মাইকী মানুহক একদম মানে নিগেটিভ নহয় বস্তুটো পজিটিভ বস্তু বাৰু বেয়া কথা নাই পাৰিবানে অঁ ঠিক আছে वेलकम बैक टू माई यूट्यूब चेनेल बर्णाली ब्लग्स मैं आको एटा भिडिओ लै आपलोकर मजले और एतिया छोवाली स्कूलत आछे छुट्टी दिब गतिके आहि पेलाय अलप टाइम रखी आसो और मोर लगत आछे मोर फ्रेंड हेलो इफाले चुआ ना किबा কৈ দিয়া बहुत दिनर पिছত ओलाइसा पाছত আজি লগ পাইছো ন লগ পাইছো মানে ভিডিঅ'ত অহা নাই তাই এনে মোৰ ভিডিঅ'ত থাকে বাৰু প্ৰায় থাকে আৰু আজি এনে বহি আছো ভাবিছো অকমান মানে কিবা এটা দেখাম বুলি ভাবিছো দেখাম মানে এতিয়া আমি অকমান সবজি বজাৰলৈ যাম আৰু এতিয়া ইমান পাচলিৰ দাম মানে ভগৱান কি কম আৰু একেবাৰে পাইছে সকলোৱে গম পাইছে ইমান সবজিবিলাক দাম হৈছে গতিকে আমাৰ নগাঁৱত সবজিবিলাক মানে কিমান দামত বিক্ৰী হৈ আছে আপোনালোকক অকমান দেখাম গতিকে আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি থাকিব এতিয়া আহিছোঁ সবজি বজাৰলৈ বুলি স্কুল ছুটি হ'বই হ'ব সেইটো কাৰণে আহিছোঁ দুইজনী এতিয়া দামবিলাক আপোনালোককো অকণমান দেখাম আপোনালোকে জানকচোন বাৰু নাই দেখোন চব্জি পোৱা 15 টকা 10 টকা নহয় কোনা ভেন্দি ভাতকেৰেলা কেনেকৈ দিছে ভাতকেৰেলা 80 টকা 80 টকা পোৱা 30 টকা হাই পটল কেনেকৈ দিছে পটল 40 টকা পোৱা 40 টকা কেজি 40 টকা ন কেজি 40 টকা পটলটো অকমান দামটো কম বিলাহী 120 বিলাহী খাব নোৱাৰা আৰু ন বিলাহী খাব নোৱাৰা আৰু ন লৈ যাব নোৱাৰি 20 টকা বিলাহী খাব নোৱাৰি বিলাহী আৰু ভাতকেৰেলা হৈছে কিমান ভাতকেৰেলা কিমান ক'লে 80 টকা ভাতকেৰেলা 80 10 টকা ভেন্দি পুৰা নেকি নাই ভেন্দি 50 বেঙেনাটো অকমান কম দাম বাৰু ন কেনেকে 50 মনে মনে এনে বেলেগত 50 আপোনাৰ দেখাই নাপালো কিয় ইয়াকনে পৰা গৈছে নহয় দেখাই নাপালো মই কি কয় পটল 40 ন ভেন্দি তাত কিমানকৈ আনিলে 50 45 60 টকা অঁ 60 গৰমত বৰিং হৈ বহি আছোঁ আৰু ভাবিলোঁ অকণমান কিবা এটা ফূৰ্তি কৰোঁ আৰু ফূৰ্তিটো মানে অকণমান কিবা এটা সুধিম হা 70 দুটামান সুধিম ইহঁতক সিহঁতে গম পোৱা নাই বাৰু মই 70 দুটামান সুধিম বুলি ভাবিছোঁ আৰু যদি সিহঁতে ৰিপ্লাইটো দিব পাৰে আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্টত তেতিয়াহ'লে মই ঐ 70 দুটামান সুধিব পাৰিবিনে হা শুনিব পাৰিবিনে আপুনি পাৰিব 70 সুধো পাৰিব নোৱাৰিলেও নাই মোক এনেকুৱা এটা বস্তু আছে যিটো বস্তু মানে মানুহে মাইকী মানুহে মানে ছোৱালী মানুহে বছৰেকত মানে এবাৰে কিনে কিন্তু মতা মানুহে সেইটো বস্তু নিকিনে কি বস্তু উত্তৰটো দিয়া কোনে পাৰিবা এইফালে বহি আছা মাইকী এবাৰে কিনে মাইকী মানুহ হওক ছোৱালী হওক মানে এবাৰে কিনে বছৰত বস্তুটো কিন্তু কোনো মতা মানুহে সেইটো বস্তু নিকিনে বজাৰ নকৰে মানে কিন্তু মাইকী মানুহে সেইটো কিনিবই বছৰত এবাৰ
কৈ দিম আনচাৰটো কৈ দিওঁ এবাৰে কিনে ন এবাৰে কিনে কোৱা 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 আহি আছে দিন আহি আছে অকণমান মানে হেৰি দি দিছোঁ দিন আহি আছে বস্তু ৰাখি য়েছ গুড 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 পাৰিছে দেই পাৰিছে ৰাখি ৰাখি এবাৰে কিনে আপোনালোকেও জানে সকলোৱে পাৰিছে নেক্সট সুধি আছো নেক্সট আহিব নেক্সট আৰু এটা সুধিছোঁ সেইটো হৈছে মই মাইকী মানুহৰ মানে আগত থাকে আৰু চৰি দেই গৰুৰ পিছত থাকে মোৰ মানে অকণ সুধোতে প্ৰথমতে ভুল হৈছিলে মাইকী মানুহৰ আগত থাকে কিন্তু গৰু মাইকী মানুহৰ আগফালে থাকে কিন্তু গৰুৰ পিছফালে থাকে এইটো কি বস্তু আৰু কি বস্তু মাইকী মানুহৰ একদম মানে গৰু হ'বলৈ পিছফালে চুলি থাকে মাইকী মানুহ ঠিক আছে বাৰু গৰু বা নেক্সট কিনিবা চুলি কিন্তু মাইকী মানুহৰ আগফালে কেনেকৈ হ'ব আগফালে থাকে বস্তুটো মানে একেবাৰে নিগেটিভ নহয় বস্তুটো পজিটিভ বস্তুৱে বাৰু বেয়া সোধা নাই পাৰিবনে অঁ ঠিক আছে এইটো নোৱাৰিলে কিন্তু এইটো মই নকওঁ আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়াহ'লে ভিডিঅ'টো মই আজি ইমানতে শেষ কৰি দিওঁ আপোনালোকে কমেণ্টত জনাব যদি পাৰে যে প্ৰশ্নটো হৈছে মাইকী মানুহৰ আগত থাকে আৰু গৰুৰ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ মানে অকণমান এনেই আছিলোঁ গতিকে হাঁহি ধেমালি কৰি টাইমটো অকণমান পাছ কৰিলোঁ আৰু আপোনালোকৰ মাজলৈও এনেদৰে অকণমান হাঁহি ধেমালি মানে এটা হাঁহি খোৰাক জগাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আশা কৰিছোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পাব মানে আৰু যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব একদম নাপাহৰিব যিহেতু কমেণ্টত আপোনালোকে জনাবই লাগিব যে আনচাৰটোতো কমেণ্টত জনাবই যিখিনিয়ে জানে তেতিয়া মই ভাল পাম আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ বাই 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 দি দিয়া বাই 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 বাই